তোমালোক আটাইকে স্বাগতম জনাইছো চেনেলটোলৈ। আজি আমি এ ডে এট দ্য লিভিং ৰুট ব্ৰিজ এই পাঠটি পঢ়ি আছো। ইতিমধ্যে আমি 3টা পেৰাগ্ৰাফ পঢ়িলো। আজি চতুৰ্থটি পেৰাগ্ৰাফ পঢ়িবলৈ ওলাইছো। আহাচোন চতুৰ্থ পেৰাগ্ৰাফত কি আছে আমি অলপ জানি লওঁ। চোৱা, ৰুহি লুকড এট দ্য ব্ৰিজ এগেইন। ৰুহিয়ে পুনৰ এবাৰ ব্ৰিজখনৰ ফালে চালে। She saw that the design of the bridge was very unique. আৰু তাই এইটো দেখা পাইছিলে যে এই দলংখনৰ যিটো ডিজাইন আছিল আৰ্হি আছিলে একক আছিলে। তাৰমানে এনেকুৱা ধৰণৰ ডিজাইন আন ক'তো দেখা পাবলৈ নাই। She wrote in her diary আৰু তাই তাইৰ ডায়েৰীত লিখিছিলে The roots of the rubber tree are directed to grow in a particular direction. আৰু তাই লিখিছে ৰুহিয়ে লিখিছে যে ৰবৰৰ গছৰ শিপাবোৰ এটা দিশত যাবলৈ তাৰমানে এটা দিশৰ ফালে যোৱা পদ্ধতি তেওঁলোকে ডাইৰেকশ্যন দিছিলে। তাৰমানে শিপাবোৰ তাৰমানে এটা দিশতে যাতে যায় তেওঁলোকে সেই ব্যৱস্থাটো কৰিছিলে। আৰু কি কৈছে চোৱা, from one end of a river to the other, আৰু কোনটো দিশত গৈছে নদীখনৰ যদি এটা চাইডে আছে আনটো চাইডে যাতে যায় তেনেকে তেওঁলোকে ব্যৱস্থা কৰিছিলে। এটা কেনেকে কৰিছে আমি চাম। Once the roots reach the other end, they are allowed to entrench themselves in the soil and create a natural hold of their own. যেতিয়া ৰবৰ গছৰ শিপাবোৰ নৈখন পাৰ হৈ গৈছিলে তেতিয়া কি কৰিছিলে আনটো মূৰত শিপাবোৰ যাতে মাটিৰে আকৌ নেচাৰেলি গুচি যায় মাটিৰ তলেৰে সেই ব্যৱস্থাটো তেওঁলোকে কৰিছিলে। ইয়াৰ ফলত কি হৈছিলে ব্ৰিজখন দলংখন মজবুত হৈছিলে। তাৰপিছত চোৱা, stones, pebbles, etc. are inserted in between to make the structure of the bridge strong. আৰু ইয়াতে কি কৈছে যে শিল দিয়া হৈছিলে ব্ৰিজৰ মাজত যাতে ব্ৰিজখন যাতে ষ্ট্ৰং দেখা হয়। নেক্সট পেৰাগ্ৰাফটোলৈ আহিছো। ৰুহি closed her diary and put it back into her backpack. ৰুহিয়ে ডায়েৰী লিখা কামটো বন্ধ কৰিলে আৰু তাৰ ডায়েৰীটো তাৰ বেগৰ পিছফালে থৈ দিলে। Right at that moment, her father called her by her nickname, Ru, come here. আৰু তেতিয়াই তাইৰ দেউতাকে তাইক মাতিছিলে আৰু তাইক ঘৰত মতা নাম এটা আছিলে, নিকনেম এটা আছিলে। নিকনেমটো হ'ল ৰু, আৰু ৰু, come here, play with us, আৰু তুমি এইফালে আহা আৰু আমাৰ লগত খেলা। How long are you going to keep writing? আৰু কিমান সময় তুমি লিখি থাকিবা? I am done, দেউতা। আৰু তাই কৈছিলে যে হ'ল মোৰ লিখা কামটো শেষ হ'ল। She replied and moved swiftly to her parents. Her brother splashed some water on her. আৰু তাৰপিছত তাই যেতিয়া গুচি গৈছিলে দেউতাক মাকৰ ওচৰলৈ আৰু তাইৰ ভায়েকে কি কৰিছিলে পানী ছটিয়াই দিছিলে তাইৰ ফালে। তাৰপিছত চোৱা, she giggled and started splashing water back on her brother and her parents. তাৰপিছত তাইও পানী ছটিয়াই দিছিল সিহঁতক। তাৰপিছত চোৱা, it was time to return home. আৰু তেওঁলোক উভতি অহাৰ সময় হৈছিলে ঘৰলৈ। As they were climbing up the stairs that they led to the parking place, she stopped near a signboard and started reading it. Living Root Bridge, Mawleilong, East Khasi Hills District, Meghalaya. আৰু তেওঁলোকে যেতিয়া উভতি আহি আছিলে এখন সাইনবোৰ্ড দেখা পাইছিলে, তাতে লিখা আছিলে ব্ৰিজখনৰ কথা লিখা আছে, ঠাইটো লিখা আছে আৰু মেঘালয়ৰ কোনখন জিলাত আছে এইখিনি কথা লিখা আছে। তাৰপিছত চোৱা, she was just about to resume her work when a frog jumped on her feet. আৰু তাই যেতিয়া তাই যাত্ৰাটো আৰম্ভ কৰিবলৈ ওলাইছিলে তেতিয়া এটা আচৰিত কথা হৈছিলে। কি হৈছিলে আমি পাম। আৰু এই আচৰিত কথাটো কি আছিলে, তেওঁলোকে আহি থাকোঁতে খোজকাঢ়ি আহি থাকোঁতে কি হৈছিলে এটা ভেকুলীয়ে তাইৰ ভৰিৰ সন্মুখতে জঁপিয়াই দিছিলে। তাৰপিছত কি হৈছে চোৱা, startled she shouted, আৰু তাই বহুত ভয় খাই গৈছিলে আৰু চিঞৰি দিছিলে। Her brother and her parents looked back worriedly. আৰু তাইৰ যেতিয়া ভেকুলীটো জঁপিয়াই দিছিলে তেতিয়া তাই চিঞৰি দিছিলে ভয়তে, তাই খুব ভয় খাইছিলে। তেতিয়া মাক দেউতাক আৰু ভায়েকে পিছফালে চাইছিলে worriedly, তেওঁলোকৰো চিন্তা হৈছিলে কি বা হ'ল এনেকুৱা এটা ভাব, বুজিছা। When they realized it was just a frog, they started laughing loudly. আৰু তেওঁলোকে যেতিয়া গম পালে যে এটা মাত্ৰ ভেকুলীহে আছিলে তেতিয়া তেওঁলোকে হাঁহিব ধৰিলে। Ruhi also joined in, আৰু তাইৰো হাঁহি উঠিলে। The sound of their laughter echoed, breaking the silence of the forest. আৰু
তেওঁলোকৰ হাঁহিৰ প্ৰতিধ্বনি গোটেই ঠাইতে বিয়পি পৰিছিলে, গোটেই জংঘলত বিয়পি পৰিছিলে, ফৰেষ্ট। ঠিক আছে। A gust of cold wind blew past them, আৰু ঠাণ্ডা এজাক বতাহ পাৰ হৈ গৈছিলে তেওঁলোকৰ। Ruhi felt as if someone was whispering in her ear. She looked back at the living root bridge. আৰু যেতিয়া ঠাণ্ডা বতাহ এজাক বলি আছিলে, ৰুহিয়ে এইটো অনুভৱ কৰিছিলে যেন তাইক কোনোবাই কাণত কথা কৈ আছে। She looked back at the living root bridge. আৰু তাই লিভিং ৰুট ব্ৰিজখনৰ ফালে উভতি চাইছিলে। It was standing still, beautiful and proud. আৰু তাই যেতিয়া উভতি চাই দেখিছিলে যে যিখন শিপাৰ দলং আছিলে সুন্দৰকৈ থিয় হৈ আছিলে, ধুনীয়া আৰু গৰ্বেৰে থিয় হৈছিলে। ছাত্ৰ ছাত্ৰীসকল, এই লেচনটো আমি পঢ়িলো পাঠটি, আৰু এই পাঠটিৰ পৰা আমি কি কি শিকিলো? ছাত্ৰ ছাত্ৰীসকল, এটা বেছিক কথা মই তোমালোকক কৈ থওঁ, ভ্ৰমণে মানুহৰ মন প্ৰাণ কি কৰে? সতেজ কৰে, আৰু ভ্ৰমণে আমাক জ্ঞানো দিয়ে। কোনোবা এজন ডাঙৰ ব্যক্তিয়ে কৈছিলে, পৃথিৱীত জ্ঞান অৰ্জন কৰিবলৈ কিতাপ পঢ়া, ভ্ৰমণ কৰা অন্যতম এটা কাম। ঠিক আছে। কোনোবা মানুহে যদি বহুত ভ্ৰমণ কৰে, তেওঁ বহুত কথা শিকিব পাৰে। তাৰ উপৰি কিছুমান মানুহে যদি কিতাপ পঢ়ে, কিতাপৰ দ্বাৰাও বহুত জ্ঞান অৰ্জন হয়। আৰু আমি সৎসংগত থাকিলে, ভাল বন্ধু বান্ধৱৰ ওচৰত থাকিলে তেওঁলোকৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ। জ্ঞান অৰ্জন কৰাৰ পদ্ধতি বেলেগ বেলেগ, কিন্তু উদ্দেশ্য এটাই, জ্ঞান অৰ্জন কৰা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও সময় সুযোগ পালে, তোমালোকে সুবিধা পালে ভ্ৰমণ কৰিবলৈ নাপাহৰিবা। এই পাঠটো আমি পঢ়ি শেষ কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি এই পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোক যদি আমাৰ চেনেলত নতুন, বা তোমালোকে এতিয়াও আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত বৰ্তমানলৈ ইমানে। ধন্যবাদ।